মানে ফাইনেলি জইন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা নতুনকৈ মানে অফিচিয়েল আপডেট আহি গ'ল। হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মানে ফাইনেলি জইন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা নতুনকৈ মানে পদ মুকলি কৰা হ'ল। তোমালোকে যদি এপ্লাই কৰিম বুলি ভাবিছা এই পদবিলাকত, তোমালোকে এপ্লাই কৰিব পাৰা। এই পদবিলাকত মানে এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, এজ ইলেকশ্যন কিমান হ'ব, চেলাৰী কিমানলৈকে দিব। তো গাইছ মানে মই এতিয়া কৈ দিছোঁ ডিপাৰ্টমেণ্ট নেম জইন ইণ্ডিয়ান আৰ্মি। ইয়াৰে মানে পষ্ট আছে 25,000 আৰু মানে এপ্লিকেশ্যন মানে অনলাইন মাধ্যমত তোমালোকে এপ্লাই অনলাইন কৰিব লাগিব। আৰু লগতে কৈ দিছোঁ মানে লাষ্ট ডেট এই পদবিলাকত মানে লাষ্ট ডেট মাৰ্চ 2024 লাষ্ট ডেট। এই পদবিলাকত কোনে মানে এপ্লাই কৰিব পাৰিব, অল ইণ্ডিয়া কেণ্ডিডেটে মানে এই পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিব। আৰু গাইছ মানে ইয়াৰে মানে চেলাৰী দিয়া হ'ব 30,000লৈকে চেলাৰী দিয়া হ'ব। অল ইণ্ডিয়া কেণ্ডিডেটে মানে এই পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিব। এডভাৰটাইজমেণ্ট নম্বৰ আৰ্মি ৰিক্ৰুটমেণ্ট 2004 and 2025। তো গাইছ মানে এতিয়া মই কৈ দিছোঁ এই পদবিলাকত মানে এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব আৰু এজ লিমিট কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে। তো এই পদবিলাকত মানে কোৱালিফিকেশ্যন লাগিব মানে চিম্পুল মেট্ৰিক পাছ কৰিলে তোমালোকে মানে এই পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিবা। আৰু মেট্ৰিকত 45% থাকিব লাগিব। প্ৰত্যেককেইখনে ছাবজেক্টত মানে 33% থাকিব লাগিব। আৰু হ'ল এতিয়া কৈ দিছোঁ এজ লিমিট মেক্সিমাম এজ দিয়া হৈছে তো 21 বছৰ মানে 17.5 বছৰৰ পৰা 21 বছৰলৈকে দিয়া হৈছে। মিনিমাম 21 বছৰলৈকে দিয়া হৈছে। তোমালোকে যদি ইয়াৰে ভিতৰত মানে যদি আছা তেতিয়াহ'লে নিশ্চয় তোমালোকে এপ্লাই অনলাইন কৰিব পাৰিবা। তো গাইছ মানে মই যে অলপ আগতে ক'লোঁ মানে এজ লিমিট কিমান লাগিব। আৰু গাইছ মানে এই পদবিলাকত যদি এপ্লাই কৰিব হ'লে অসমৰ অল কেণ্ডিডেটে মানে পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিব। আপোনালোকে যদি অফিচিয়েল লিংকত যদি চোৱা নাই আপোনালোকে চেকআউট কৰি ল'ব এবাৰ। তো গাইছ মানে এইখিনি কথা তোমালোকে গম পালা। তো এতিয়া কৈ দিছোঁ মানে ইয়াৰে মানে প্ৰথমতে কি অনুষ্ঠিত হ'ব। তো সকলোৱে জানেই, যিসকলে নাজানে তেওঁলোকক কৈছোঁ। তো ইয়াৰে মানে প্ৰথমতে ফিজিকেল টেষ্ট হোৱা আছিলে আগতে ফিজিকেল টেষ্ট। তো এতিয়া ফাৰ্ষ্ট টাইম মানে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। CBT কম্পিউটাৰ টেষ্ট মানে CBT এক্সাম অনুষ্ঠিত হ'ব। মানে ফিজিকেলৰ পিছতে মেডিকেল টেষ্ট আৰম্ভ হ'ব। মেডিকেলৰ পিছত তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছত তোমালোকৰ মেডিকেল টেষ্ট হ'ব। মানে এইখিনি কথা তোমালোকে গম পালা। তো এতিয়া কৈ দিছোঁ ইয়াৰে মানে হাইট কিমান লাগিব আৰু ফিজিকেল টেষ্টত মানে হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব। তো গোটেইখিনি আপোনালোকে এতিয়া কৈ দিছোঁ। হাইটটো আপোনালোকৰ 160 চেণ্টিমিটাৰ হ'লেও হ'ব। GDৰ কাৰণে টেকনিকেলৰ কাৰণে 157 চেণ্টিমিটাৰ হ'লেও হ'ব। তাৰপিছত এইখিনি কথা তোমালোকে গম পালা। তাৰপিছত আছে তোমাৰ ক্লাৰ্কৰ কাৰণে ক্লাৰ্ক ষ্ট'ৰ কিপাৰ 160 চেণ্টিমিটাৰ হ'লেও হৈ যাব। তাৰপিছত কৈ দিছোঁ তোমালোকৰ চেষ্টটো তোমালোকৰ 77 চেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ফুলাই পিনে 82 চেণ্টিমিটাৰ হ'ব লাগিব।